মই ইনজামুল আকৌবাৰ আপোনালোকৰ লগত এটা নতুন ভিডিঅ' লৈ তো মই লাষ্ট ভিডিঅ'টোত কৈছিলোঁ যে মাষ্টাৰবেশ্যনৰ ওপৰত এডিক্ট হ'লে আপোনালোকে নিজেই গম পাব। সেই ভিডিঅ'টোৰ পিছত আপোনালোকৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে আমি যদি মাষ্টাৰবেশ্যনৰ ওপৰত এডিক্ট হওঁ আমি কেনেকৈ গম পাম, বা আমাৰ দেহত কিছুমান আচৰণ বা চিমটমছে দেখা দিব পাৰে নেকি। চ' আপোনালোকে ঠিক প্ৰশ্ন উত্থাপন কৰিছে। আপোনালোকে যদি এডিক্ট হয় আপোনালোকৰ দেহত কিছুমান চিমটমছে দেখা দিব। সেই চিমটমছকেইটাৰ বিষয়ে আজি আমি আলোচনা কৰিম। মাষ্টাৰবেশ্যনৰ ওপৰত এডিক্ট হোৱা কথাটো এনেকুৱা যে এজন মানুহক নৰ্মেলি এদিনত 8ৰ পৰা 10 গ্লাছ পানী সাফিচিয়েণ্ট হয়, কিন্তু আপোনালোকে যদি 25ৰ পৰা 30 গ্লাছ পানী প্ৰাণ কৰে তেতিয়া আপোনালোকৰ নিশ্চয় প্ৰব্লেম হ'ব। মাষ্টাৰবেশ্যনটো ঠিক তেনেকুৱা হয়। আপোনালোকে যদি নৰ্মেলি সপ্তাহত যদি দুদিন বা 3 দিন কৰি যোৱা আপোনালোকৰ নৰ্মেলি নেচাৰেলি হৈ থাকিব, কিন্তু আপোনালোকে যদি বেছি কৰা হিচাপতকৈ তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় প্ৰব্লেম হ'ব। চ' আজি চিমটমছকেইটাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে সেই চিমটমছকেইটা ভালদৰে শুনি ল'ব আৰু ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথম চিমটমছটো হৈছে আপুনি বহুত বেছি দুৰ্বল অনুভৱ কৰিব। আপোনাৰ কোনো কাম কৰিবৰ কাৰণে ইচ্ছা নাথাকিব। আপোনালোকৰ দেহটো দুৰ্বল লাগি থাকিব, টোপনি মাৰো লাগি থাকিব। দ্বিতীয় চিমটমছটো হৈছে আপোনাৰ নিয়মিত সময়ৰ টোপনি সম্পূৰ্ণ নহ'ব। আপোনাক যদি এদিনত যদি 6 পৰা 8 ঘণ্টা টোপনি প্ৰয়োজন হয়, কিন্তু আপোনালোকৰ সেই প্ৰয়োজন টোপনিখিনি আপোনালোকৰ সম্পূৰ্ণ নহ'ব, আৰু যদিও হয় সঠিক সময়ত নহ'ব, ৰাতিপুৱা হ'ব বা দুপৰীয়া হ'ব বা গধূলি হ'ব, ৰাতি নহ'ব পাৰে। তৃতীয় চিমটমছটো হৈছে শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ কোনো কামৰ ইচ্ছা নাথাকিব। মানে আপোনালোকৰ যিটো ফিজিকেলি আৰু মেণ্টেলি যিটো ষ্ট্ৰেংথ থাকে সেইটো বহুত উইক হৈ যাব, আপোনালোকে কোনো কাম কৰিব নোৱাৰিব ভালকৈ, আপোনালোকৰ মন নাযাব ঠিক তেনেকুৱাকৈ। চতুৰ্থ চিমটমছটো হৈছে আপোনাৰ মানসিক চাপ বেছি হ'ব। আপোনাৰ যিটো মেণ্টেল প্ৰেছাৰ থাকে সেইটো আপোনালোকৰ বহুত হাই হৈ থাকিব। আপোনালোকে কোনো কামত সুস্থ মগজুৰে আপোনালোকে কোনো চিন্তা কৰিব নোৱাৰিব, আপোনালোকে কোনো কামত মন দিব নোৱাৰিব। 6 নম্বৰটো হৈছে সাধাৰণ মানুহতকৈ আপুনি অলপ বেলেগ আচৰণ কৰিব ল'ব, যেনে আপোনাৰ অনবৰতে খং উঠি থাকিব, আপোনাৰ দুখ সুখৰ অনুভৱ আৰু মানুহৰ প্ৰতি থকা মৰম লাহে লাহে কমি আহিব। আপোনালোকে যদি এই চিমটমছকেইটা যদি দেহত অনুভৱ কৰে বা দেখে তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনালোকে মাষ্টাৰবেশ্যনৰ ওপৰত এডিক্ট হৈছে। আৰু যদি চিমটমছকেইটা যদি বুজি নাপালে তেতিয়াহ'লে বা চিমটমছকেইটা ভালদৰে যদি চাব বিচাৰিছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত চিমটমছকেইটা দিয়ে আছে, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চিমটমছকেইটা চাব পাৰে। আৰু যদি এইকেইটা চিমটমছ যদি আপোনালোকৰ দেহত যদি অনুভৱ কৰিছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাব পাৰে। আৰু যদি কমেণ্টত জনাবলৈ যদি আপোনালোকে যদি সংকোচ অনুভৱ কৰে তেতিয়াহ'লে আপোনালোকে মোক ইনষ্টাগ্ৰামত বা ফেচবুকত মেছেজ কৰিব পাৰে। ইনষ্টাগ্ৰাম ফেচবুকত মই আছোঁ, ইনজামুল জাফাৰ আছোঁ। চ' ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।